স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে চাবলৈ গৈছে মোৰ চেনেল গীত আছাম। আজি আপোনাৰ দেখিবলৈ পাইছে আমাৰ গাঁৱৰ গোপিনীসকলে মানে আমাৰ আইতাসকলে বা মাসকলে আপোনাৰ প্ৰত্যেক বছৰে বিহু এটা জেং বিহু মানে উদযাপন কৰে। আপোনাৰ পুৰণি নিয়মসমূহ আপোনাৰ ধৰি ৰখাৰ কাৰণে ধেমালি মানে জেং বিহুৰ আকাৰেৰে ধেমালি কৰে গোটেই গাঁৱৰ গোপিনীসকলে। তাই আজি মানে অকণমান ধেমালি কৰিছে গোটেইখিনি। সেইটো কাৰণে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে পুৰণি বিহু আপোনাৰ কেনেধৰণে পুৰণি নাম আৰু পুৰণি বিহু ধৰ্মটো কেনেধৰণে আপোনাৰ ধৰি ৰখাৰ চেষ্টা কৰিছে তাৰে আমি এটা মুহূৰ্ত আপোনাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে মাসকলে এটা সুন্দৰ আপোনাৰ পুৰণি বিহুগীত আপোনাৰ বিহুগীতৰ কলি মুখত লৈ বিহুতুৰি আৰম্ভ কৰিছে। আপোনাৰ দেখিবলৈ পাইছে মুখত এটা মিঠা হাঁহি লৈ কি সুন্দৰ এটা পৰিৱেশ, কিমান ধুনীয়া লাগিছে আপোনালোকে দেখিছেই। সঁচাকৈ মাসকলৰ ত্যাগক আমি স্বীকাৰ কৰিব লাগিব। বছৰেকৰ বিহুৰ দিনাখন ঘৰতে মন মাৰি বহি নাথাকি আপোনাৰ সংসাৰৰ সমস্যাসমূহৰ কথা চিন্তা কৰি মন মাৰি নাথাকি বা আপোনাৰ পৰিয়ালৰ সমূহ সদস্যৰ মুখত হাঁহি তোলাবৰ কাৰণে মাসকলে যি অপ্ৰাণ চেষ্টা কৰে, যি আপোনাৰ কষ্ট কৰে, সেই কষ্টক আমি মানিব লাগিব। আজি আৰু বছৰেকৰ বিহুৰ দিনাখন অকণমান ফূৰ্তি কৰিছেহি সমূহ গাঁৱৰ আমাৰ মানে মাহঁতৰ আপোনাৰ হাতত একো ধৰণৰ ঢোল বা আপোনাৰ পেঁপা এনেধৰণৰ বা তাল এনেধৰণৰ বাদ্যযন্ত্ৰৰ প্ৰয়োজন নাই। তেওঁলোকে হাত চাপৰিৰে বিহু আপোনাৰ উদযাপন কৰিছে। দেখিবলৈ পাইছে আপোনালোকে সংসাৰৰ সমস্ত আপোনাৰ দুখ কষ্ট পাহৰি বিহুত বিলীন হৈ পৰিছে। বাপতি সাহন্তি আপোনাৰ ধৰি ৰখাৰ একমাত্ৰ চেষ্টা কৰিছে মুখত এটা মাত্ৰ আপোনাৰ মিঠা হাঁহি লৈ। আপোনাৰ দেখিবলৈ পাইছে সকলো ৰাইজে। সঁচা কথা ক'বলৈ গ'লে আজিকালি আমাৰ গাঁৱলীয়া সমাজবোৰত আপোনাৰ বিহু উদযাপন কৰিবলৈ মানুহে লাজ পোৱা নিচিনা হৈছে। নিজৰ সংস্কৃতিটোক আপোনাৰ হেৰুৱাই দিয়াৰ চেষ্টা কৰিছে, কিন্তু আপোনাৰ বিহু এজুৰি মুখত আপোনাৰ আনিব নোৱাৰে বা আপুনি গাব নোৱাৰে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। তেনেকুৱা স্থলত আমাৰ মাসকলে জেং বিহুৰ আকাৰেৰে যি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে, এই সুন্দৰ পৰিৱেশক আমি কিমান শক্তি বুলিয়ে মানিব লাগিব যে বিহু এটা শক্তি, যে আপোনাৰ সাংসাৰিক আপোনাৰ সমস্যাসমূহ পাহৰি পেলাই বিহুত বিলীন কৰি দিছে মুখত এটা মিঠা হাঁহি লৈ।
আপোনালোকে এটা কথা ভাবিছে চাগে মাসকলে ভাল ধৰণে গানসমূহ গাব জনায়, কিন্তু আপোনালোকে চিন্তা কৰি চাব যে সংসাৰৰ মায়া মোহ বা সংসাৰৰ সমস্যাসমূহৰ কথা চিন্তা কৰি থাকি মাহঁতৰ বিহু মুখত মনত নাথাকে। গতিকে আপোনাৰ যি এখন মনত আছে পৌৰাণিক বিহু তাৰে কলি এটা মুখত লৈছে, মনটো ভাল লগাইছে। মুঠতে সমূহ ৰাইজৰ মানে কি বুলি কয় মাসকলৰ মাজত আপোনাৰ মিলাই প্ৰীতিৰে অকণমান যিমান যি জানে সমূহ তেনেকেই। আৰু যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মই দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। আৰু আপোনাৰ অন্য নহ'লেও মাসকলৰ কাৰণে ভিডিঅ'টো চাই লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকে মাসকলে কৰা ভুলৰ প্ৰতি লক্ষ্য নকৰিব। কেনেধৰণে আপোনাৰ সংসাৰৰ মায়ামোহ পাহৰি বা আপোনাৰ সমস্যাবোৰ পাহৰি কেনেধৰণে মুখত এটা হাঁহি আনিবলৈ বা বিহুটো উদযাপন কৰিবলৈ চেষ্টা কৰিছে তাৰ প্ৰতি আপোনালোকে লক্ষ্য কৰাটো। আজিকালিৰ দিনত জেং বিহু দেখিবলৈ পোৱা নাযায়, অকল মাথো আপোনাৰ মঞ্চ বিহু স্থলীহে দেখিবলৈ পোৱা যায়। গতিকে জেং বিহু আমাৰ অসমীয়া সংস্কৃতিৰ এটা ভিতৰতে পৰে, স্বাভিমানৰ ভিতৰত পৰে এটা অংশই হয়। গতিকে আমি জেং বিহুৰ প্ৰতি গুৰুত্ব ৰখাটো মই ভাবোঁ যিমানেই প্ৰয়োজন আছে। গতিকে জেং বিহু আমাৰ এটা অসমীয়া সংস্কৃতিৰ এটা সম্পদ হিচাপে গণ্য কৰিব লাগে।
খালে পুনৰ এবাৰ আপোনালোক সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বাপতি সাহোনটিৰ আপোনাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৰে পৰিয়ালসমূহ আপোনাৰ ঈশ্বৰে সুখ আৰু শান্তিৰে পাৰ কৰক। বছৰেকৰ বিহুটো যাতে আপোনালোকৰ সুখেৰে শান্তিৰে পাৰ কৰিব পাৰে, তাকে আপোনাৰ ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। বন্ধুসকল, দেখিবলৈ পালে আমাৰ গাঁৱৰ গোপিনীসকলে কেনেধৰণে আপোনাৰ বিহু উদযাপন কৰিছে। আজি বিহুৰ দিনাখন বছৰেকৰ বিহুৰ দিনাখন অসমীয়াৰ স্বাভিমান আপোনাৰ বাপতি সাহোন বিহুৰ দিনাখন আপোনাৰ কেনেধৰণে গাঁৱৰ গোপিনীসকলে এটা আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। গাঁৱৰ সকলো গোপিনীৰ মাজত আপোনাৰ কেনেধৰণে মিলা প্ৰীতিৰ মাজেৰে আপোনালোকৰ পৰিৱেশ দেখিবলৈ পালে। এনেধৰণে আমাৰ বাপতি সাহোন বিহুটি ধৰি ৰখাৰ চেষ্টা কৰা সকলোৱে আপোনাৰ নৱপ্ৰজন্মকো ধৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইমানতে আজি ভিডিঅ' মই সামৰণি মাৰিছোঁ।